মাইক্ৰ' ফাইনেন্সৰ যিটো ইনচেণ্টিভছ এণ্ড ৰিলিফ আঁচনি এইটো এটা জনকল্যাণমুখী এটা আঁচনি। কাৰণ বহুত মহিলাই ঋণীগ্ৰস্ত হৈ পেলাই তেওঁলোকৰ আৰ্থিক অৱস্থা বিধ্বস্ত হৈ গৈছিল। কোভিড কাল এটা কাৰণ আৰু অন্যান্য বহুত কাৰণ আছে। আৰু যিবিলাক মানে ঋণ দিয়া মানে মাইক্ৰ' ফাইনেন্সৰ ঋণ দিয়া অনুষ্ঠান আছে তেওঁলোকে ঋণীগ্ৰস্ত মহিলাসকলক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিলে। তেতিয়া এছেম্বলি ইলেকশ্যন 2021 যিটো হৈ গ'ল তাতে বৰ্তমান মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী আছিল। তেওঁ গোটেই বস্তুটো মানে ৰিয়েলাইজ কৰি তেওঁ এটা প্ৰতিশ্ৰুতি দিছিলে যে মাইক্ৰ' ফাইনেন্সৰ ঋণীগ্ৰস্ত মহিলাসকলক মুক্ত কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। 2021 চনত এটা সিদ্ধান্ত ল'লে আৰু কমিটি গঠন কৰা হ'ল। বিভিন্ন ফাইনেন্সিং ইনষ্টিটিউশ্যনবিলাকৰ লগত আলোচনা হ'ল। এইটো ফৰ্মুলা এতিয়া লোৱা হ'ল যে প্ৰথম পৰ্যায়ৰ হিতাধিকাৰীসকলক আমি ইতিমধ্যে দিছোঁ। এতিয়া দ্বিতীয় পৰ্যায়ত চলি আছে। মূলতঃ কি হ'ল, যিসকল মহিলাই ঋণটো নিয়মিতভাৱে পৰিশোধ কৰি আছে তেওঁলোকক আকৌ এটা উদগনি দিব লাগে যে ঋণ লওক, আকৌ ঋণ পৰিশোধ কৰক। তাৰ কাৰণে 25,000 টকালৈকে তেওঁলোকক সকাহ দিয়া হ'ল। দ্বিতীয় পৰ্যায়ত যে ঋণ তেওঁলোকে পৰিশোধ কৰিব পৰা নাই, কিন্তু তেওঁলোকৰ বেংক একাউণ্ট NPA হোৱা নাই এতিয়ালৈকে, তেওঁলোকৰ যিমানখিনি অৱশিষ্ট ঋণ আধা আছে দিব নোৱাৰা, সেইখিনি চৰকাৰে বহন কৰিছে। লগতে তৃতীয় শ্ৰেণীটো হ'ল যে একেবাৰে বিধ্বস্ত শ্ৰেণী, তেওঁলোকৰ বেংক একাউণ্ট পৰ্যন্ত NPA হৈ গ'ল। সম্পূৰ্ণভাৱে চৰকাৰে তাৰ দায়িত্ব বহন কৰিছে। এইটোৰ দ্বাৰা লক্ষ লক্ষ মহিলাসকলৰ যিটো এটা জীৱনত বহুতখিনি এটা পৰিৱৰ্তন আহি গ'ল। এই দ্বিতীয় পৰ্যায়ত প্ৰায় 97,000 হিতাধিকাৰীসকলক টাৰ্গেট কৰা হৈছে গোটেই অসমতে। তাৰ কাৰণে যিমানখিনি পইচা লাগে তাৰ চৰকাৰে ব্যৱস্থা কৰি আছে। আজি কোকৰাঝাৰ জিলাত মই 204জন হিতাধিকাৰীসকলক মই মানে ইয়াত বিতৰণ কৰিছোঁ, চেক বিতৰণ কৰিছোঁ। আৰু তাৰ টোটেল কিবাটো হ'ল যে 40 লাখতকৈ ওপৰত পইচা যাব। তাতে তেওঁলোকৰ যিটো জীৱনত বহুতখিনি পৰিৱৰ্তন আহি যাব। আজিৰ পৰা তেওঁলোকক হয়তোবা ঋণমুক্ত হৈ যাব।